এইখন হৈছে গ্ৰীণ কালাৰৰ মেখেলা। এইখন মাছৰাজি সূতাৰ হয় আৰু ব্লেক কালাৰৰ বুটা আছে। অকল মেখেলা এখনে আছে আৰু ইয়াৰ চাদৰ নাই। এইখন হৈছে আন এখন মেখেলা, যিখন ৰেড কালাৰৰ হয় আৰু গোল্ডেন কালাৰৰ বুটা আছে। মাছৰাজি হয় মেখেলাখন, হাতে বোৱা মেখেলা। মোৰ শাহুমাই বনাইছে, মই আপোনালোকক দেখাব সেইকাৰণে খুজি আছিলোঁ। শাহুমাই ইমান ধুনীয়া কাপোৰ বোৱে। এইযোৰ হৈছে আন এযোৰ কাপোৰ, যিযোৰ মাক গিফ্ট দিছিলে কোনোবা। এইযোৰ মাছৰাজিৰ হয় আৰু ব্লু কালাৰৰ, ইয়াত দুটা কালাৰত বুটা আছে। এইযোৰ জোৰ কাপোৰ হয়, চাদৰ আৰু মেখেলা আছে কিন্তু ব্লাউজটো নাই। ইয়াৰ পাৰিটো এনেদৰে আঁচ কৰা হয়। আৰু এইযোৰ হৈছে আন এযোৰ কাপোৰ, যিযোৰৰ মেখেলাখন হৈছে এইখন। হোৱাইট কালাৰৰ বুটা আছে আৰু ইয়াৰ কালাৰটো হৈছে গ্ৰীণ কালাৰৰ। মাছৰাজি সূতাৰ হয়, মাছৰাজিৰ হয় আৰু ইয়াত ঘন ঘনকৈ বুটা দিছে। কালাৰটো বহুত বেছি মৰম লগা। এইখন হৈছে চাদৰখন, চাদৰখনতো একেই দিছে আৰু পাৰিটো দেখিছেনে ইমান ধুনীয়া লাগিছে, আঁচলটো আৰু পাৰিটো। নেক্সট কাপোৰযোৰ হৈছে এইযোৰ য়েলো কালাৰ, ছেম গ্ৰীণ কালাৰৰ নিচিনাকৈ বুইছে। আন এযোৰ কাপোৰ হৈছে পিংক কালাৰত। এইযোৰৰ বুটাবিলাক গ্ৰীণ কালাৰ দিছে পিংকত, ধুনীয়া লাগিছে কাপোৰযোৰ, সেইকাৰণে দেখালোঁ আৰু পিছত দেখাম। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।